বৰষাৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱাৰ গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে। আজি লৈ আহিছোঁ আপোনালোকৰ বাবে এটা দুখৰ খবৰ। আজিৰ ভিডিঅ'টোত জনাম কেনেকৈ বৰষাৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱাৰ গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হ'ল। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। জানিব পৰা মতে বৰষাৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱা এটা অনুষ্ঠানৰ পৰা ঘৰমুৱা হৈ উভতি আহি আছিল। এই উভতি আহি থকাৰ পথছোৱাতে তেওঁলোকৰ গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হৈ পৰে। চৰাইদেউৰ টেঙাপুখুৰীত এটা অনুষ্ঠানত বৰষাৰাণী বিষয়াই অংশগ্ৰহণ কৰিবলৈ গৈছিল। তেওঁলোকে এই অনুষ্ঠানটো শেষ কৰি পেলাই ঘৰমুৱা হৈ আহি আছিল আৰু সেই গাড়ীখনতে ভাস্কৰ বৰুৱাও বৰষাৰাণী বিষয়াৰ লগতে আছিল বুলি জানিব পৰা গৈছে। তেওঁলোকৰ গাড়ীখন হঠাৎ দুৰ্ঘটনাগ্ৰস্ত হয় আৰু তেওঁলোক আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে। এক সূত্ৰৰ পৰা জানিব পৰা গৈছে যে বৰষাৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱা বিপদমুক্ত হৈ আছে। আমি আশা কৰিছোঁ যাতে তেওঁলোক সুস্থ হৈ থাকক। তেওঁলোকৰ বিষয়ে আৰু কিবা বাতৰি অহাৰ লগে লগে আমি আপোনালোকক নিশ্চয় জনাম। আজিৰ বাবে ভিডিঅ'টো আছিল ইমানখিনিয়ে। পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।